নীৰ 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 কোৱা। কি ভাবি আছা? নাই, একো নাই। কফি কাপ ঠাণ্ডা হ'ব। হওক দিয়া, সময়মতে একোৱে কৰা নহয়চোন। সেইবোৰ কথাই ভাবি আছা? লাভ নাই বুলি জানো, কিন্তু লাভ লোকচান বুলি নহয়, পাৰ হৈ যোৱা সময়ক খামুচি থাকিলে আগবাঢ়িবা কেনেকৈ? তোমাৰ নিচিনাকৈ আগবাঢ়িব পৰাৰ শক্তি মোৰ নাইও চুম। চেষ্টা কৰা, সময়ৰ লগে লগে কষ্টবোৰ কমি যাব। কোনো কষ্ট কমি নাযায়, আচলতে কষ্টবোৰ অভ্যাস হৈ যায় আৰু আমি কমি যায় বুলি ভুল কৰোঁ। কিন্তু সেই বুলি মোৰ কথা বাদ দিয়া, তোমাৰ কোৱা, কেনে আছা? ভালেই আছোঁ চাগে। চাগে? নিজেও নাজানা? নিজক নিজে জনা হ'লে আজি এইদৰে অচিনাকিৰ দৰে কফি খাবলৈ আহিব লগা নহ'লহেঁতেন চাগে। পুৰণি কথাবোৰ তেন্তে তুমিও পাহৰা নাই? জীৱনত আগুৱাব খোজো সঁচা, কিন্তু অতীতক গছকি নহয়, বহুত লৈহে। যদি বৰ্তমানটো অধিক সুন্দৰ হৈ আহে তেতিয়া? বৰ্তমানো এদিন অতীতেই হ'ব, গতিকে ইয়াক লৈ ইমান উৎসাহী হৈ কি কৰিম? এদিন তুমিও মোৰ বৰ্তমানেই আছিলা। সিমান সহজে আছিলা বুলি কৈ দিলা যে? সহজ নাছিল নীৰ। তোমাৰ অৱহেলাবোৰ সাঁচি সাঁচি অভিমানৰ দৌল সজা সহজ নাছিল। তোমাৰ স্মৃতিবোৰক তোমাৰ উপস্থিতিতকৈ অধিক ভালপোৱা সহজ নাছিল। সহজ একোৱেই নাছিল। ক্ষোভবোৰ কোনোদিন বুজায়ে নকলা। আৰু তুমি কোনোদিন বুজিয়েই নাপালা। ব্যস্ত আছোঁ বুলি হঠাৎ কাটি দিয়া ফোনটোৰ সিপাৰে উচপি উঠা মোৰ চকুযোৰ তুমি দেখিয়ে নাপালা। তোমাৰ বহু ঘণ্টীয়া প্ৰত্যুত্তৰৰ পাছত মোৰ তাৎক্ষণিক সঁহাৰিৰ আঁৰৰ হেঁপাহখিনি দেখিয়ে নাপালা। আৰু তুমি জানো দেখিছিলা? দিনটোৰ ব্যস্ততাৰ মাজতো মোবাইলৰ ৱালপেপাৰত তোমাৰ ফটোখন চাই মোৰ মুখত জিলিকি উঠা মিচিকিয়া হাঁহিটো তুমি জানো দেখিছিলা? কামলৈ যাওঁতে পাৰ হোৱা মন্দিৰটোত মূৰ ধুৱাওঁতে মুখৰ ভিতৰত ওলোৱা তোমাৰ নামটো জানো তুমি শুনিছিলা? দোকানৰ ধুনীয়া কাপোৰ সাজ দেখিলে তোমাৰ গাত সেইযোৰ কল্পনা কৰি পেলোৱা হুমনিয়াখিনি, সেইখিনি জানো অনুভৱ কৰিছিলা? নীৰ, তুমি এইবোৰ? মোৰ ভুল নাই বুলি নকওঁ চুম। হয়, ব্যস্ত আছোঁ, কেতিয়াবা তোমাক অৱহেলাও কৰিছোঁ, কিন্তু তোমাক বাদ দি নিজক কোনোদিন কল্পনা কৰা নাই মই। হ'ব, কল্পনা কৰা নাই বাবেহে এতিয়া আনক মোৰ ঠাই দি থৈছা। তুমিও তো মোক এৰি আন কাৰোবাৰ সৈতে? মই ক'লোঁ আৰু তুমি মানিও ল'লা। তাৰ মানে তুমি জানো বেলেগৰ লগত ৰিলেশ্যনত অহা নাই? এইকণেই বিশ্বাস আছিল মোৰ ওপৰত। তেন্তে ইমান দিনে আঁতৰি থকাৰ কাৰণ? হয়তো তোমাক কিমান ভাল পাওঁ বুজিবলৈ অলপ আঁতৰি অহাৰ প্ৰয়োজন হৈছিল, কিন্তু তুমি যে একেবাৰে আনৰি হৈ গ'লা। তোমাৰো এইকণেই বিশ্বাস আছিল মোৰ ওপৰত? মানে? অভিনয় কি অকল তুমিহে কৰিব পাৰা? নীৰ, আৰ ইউ চিৰিয়াছ? কি উস্তাদি, মই আন কাৰোবাক ভাল পাওঁ এতিয়া। কিনো মানে, সঁচাকৈ কোৱা না নীৰ? তোমাৰ বাহিৰে আন কাৰোবাৰ হ'ব পাৰিম জানো মই চুম? কিয় এনেকুৱা তুমি? হ'ব যা। চকুৱে আজি তোমাৰে মুখনি বিচাৰি আমনি মুখৰে ৰদালিৰে পৰা জোনাকীৰ বুকুচাত তুমি আছা প্ৰতিক্ষণে। তুমি কিনো মায়া সানিলা গোপনে, আকাশে বতাহে মনৰে দূৰলে। চকুৱে আজি তোমাৰে মুখনি বিচাৰি আমনি মুখৰে। কফি কাপ খোৱা, তোমাৰ ফেভৰেট কফি। তুমিতো কফি বেয়া পোৱা? আজিৰ পৰা চাগে কেতিয়াও কফি বেয়া পাব নোৱাৰিম। একাপ কফি মনত থাকিব সদায়। ৰবা, দাদা এইফালে আৰু দুকাপ কফি দিব। ব্যস্ততা মানে সদায় অৱহেলা নহ'ব পাৰে। যি ব্যস্ততাক আপুনি অৱহেলা বুলি কৈ আঁতৰি যাব ওলাইছে, সেয়া কিজানি আপোনাৰ সৈতে জীৱনটো সজোৱাৰ আখৰাও হ'ব পাৰে। সেয়ে কওঁ, আঁতৰি যোৱাৰ আগত এবাৰ সুযোগ দি চাওকচোন। কেতিয়াবা নিজক, কেতিয়াবা আনক, আৰু কেতিয়াবা ভাল পোৱাবোৰক। দূৰলে বলিয়া মৰমৰ ভাষাৰে চিঠি
অতিকৈ আপোন সপোন